গতিকে এজন কলা সংস্কৃতিক লগত জড়িত ব্যক্তিয়ে যদি চিনি নাপায় সেই লাইনৰ ব্যক্তিকে গতিকে এজন সাধাৰণ ব্যক্তি বা সাধাৰণ ৰাইজে কেনেকৈ চিনি পাব কিন্তু এই ক্ষেত্ৰত ভুল কাৰ জানেন এই ক্ষেত্ৰত ভুল কাৰ এই ক্ষেত্ৰত ভুল আপোনাৰ ৰাইজৰ নহয় এই ক্ষেত্ৰত ভুল হৈছে আপোনাৰ মিডিয়াৰ এই ক্ষেত্ৰত ভুল হৈছে আপোনাৰ সংবাদ মাধ্যমৰ এই ক্ষেত্ৰত ভুল হৈছে আপোনাৰ সাংবাদিকসকলৰ এই ক্ষেত্ৰত ভুল হৈছে আপোনাৰ সেই পডকাষ্ট কৰা ল'ৰা ছোৱালীবিলাকৰ সেই ইউটিউব কৰা ব্যক্তিসকলৰ জীয়াই থাকোঁতে এজন ব্যক্তিক স্বীকৃতি দিলে সেই ব্যক্তিজনে অকমান ভাল পায় অকমান সাহস পায় অকমান আগবাঢ়ি যাবৰ কাৰণে এটা আপোনাৰ অনুপ্ৰেৰণা পায় সেইটো ডাঙৰ কথা আজি ৰাজীৱ সদিয়া জীয়াই থাকোঁতে যদি তেখেতক আপোনাৰ স্বীকৃতি দিলেহেঁতেন যেনেকৈ বৰ্তমান ৰাইজে একদম উঠি পৰি লাগি গৈছে কোনোবাই আপোনাৰ চেৰিটি ফাণ্ড খুলি আছে কোনোবাই ট্ৰাষ্ট খুলি আছে কোনোবাই আপোনাৰ আৰ্থিক সাহায্য আগবঢ়াই আছে কোনোবাই পুৰস্কাৰ দি আছে একদম বহুত কিবা কিবি কোনোবাই আপোনাৰ তেওঁৰ ঘৰৰ পৰিয়ালক চাকৰি দিয়াৰ নামত উঠি পৰি লাগি গৈছে সকলো অসমৰ ব্যক্তি লাগি গৈছে